এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে নিশ্চয় ভাল তো আজি আকৌ এটা ভিডিঅ' বনাইছোঁ বহুত দিনৰ পাছত একচুৱেলি মই যিহেতু ITI ওপৰত ভিডিঅ' এটা বনাইছিলোঁ ন তো তেতিয়া মানে বহুতে মোক ITI বহুত কুৱেশ্যন কৰিছিলে তো মই সকলোৰে এনচাৰ দিব পাৰিছোঁ নে নাজানো মই প্ৰায়খিনি দিছোঁ আৰু তাৰপিছত মই যিহেতু ITI পাছ কৰিলোঁ ন এতিয়া আকৌ মানে সুধি আছে যে তুমি কি কৰি আছা আৰু ITIৰ পাছত কি হ'ল কি নাই এনেকৈ মানে তো মই ভাবিলোঁ কি আজি সৰুকৈ ভিডিঅ' এটা বনাই দিওঁ কাৰণ এতিয়া মই যিহেতু সোমাইছোঁ কামতেই আৰু তো এতিয়া মই যাবলৈ লৈছোঁ নৰ্মেল ড্ৰেছতেই আৰু আমাৰ এতিয়ালৈকে আমাক ড্ৰেছ নাই দিয়া যিহেতু আমাৰ OJT হৈ আছে গতিকে মই আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাম ভিতৰত দেখুৱাবলৈ এলাউ নহ'ব চাগে বাট মই গোটেইখিনি কথা ক'ম আৰু লগতে বাহিৰৰ পৰা দেখুৱাম তো আপোনালোকে চাই থাকিব next day. হেল্ল' এভৰিৱান তো যিহেতু মই কালিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ আৰু মই আপোনালোকক কম কৈছিলোঁ যে মই ক'ত কি কৰি আছোঁ ITI পাছ কৰি পেলাই মই ক'ত সোমালোঁ তো মানে কালি কি হ'ল মই ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ যোৱাৰ আগত কিন্তু মানে আহি পেলাই মোৰ সন্ধিয়া হৈ গ'ল ন তো সেইটো কাৰণে মানে ভিডিঅ'টো বনাবলৈ নহ'ল আৰু মন নগ'ল কাৰণ বহুত ভাগৰ লাগি আহে তো সেইটো কাৰণে আজি আমাৰ অফ আছে মই ভাবিলোঁ কি আজি ভিডিঅ'টো বনাই দিওঁ আৰু গোটেইখিনি ডিটেইলছত মই কৈ যাম তো তেনেকৈ তো এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ন তো মই কৰি আছোঁ এতিয়া PepsiCo ইণ্ডাষ্ট্ৰি PepsiCo কোম্পেনী তো এইটো মানে আমাৰ নৰ্থ ইষ্টৰ ফাৰ্ষ্ট প্লাণ্ট বহিছে নলবাৰী ডিষ্ট্ৰিক্টত PepsiCo কোম্পানীটো কি হয় এইটো হৈছে এটা MNC কোম্পানী আৰু এইটো অৰিজিনেলি হয় আমেৰিকাৰ তো মানে আমাৰ ইণ্ডিয়াত আছে বহুতকেইটা কিন্তু আমাৰ নৰ্থ ইষ্টত নাছিলে তো নৰ্থ ইষ্টত এইটো ফাৰ্ষ্ট প্লাণ্ট আহিছে আৰু যিহেতু ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত মানে হেৰি কৰি পেলাই লৈছে তো ইয়াতে মানে ছোৱালী বেছিকৈ লৈছে বেছিকৈ মানে 70% ছোৱালী থাকিব তেনেকৈ কৈছে আৰু ল'ৰাটো লাগিবই ধৰক কিছু কিছু কামত তেনেকৈ তো তাৰপাছত এতিয়া আমাৰ ইয়াতে মই যেতিয়া ITI পাছ কৰিছোঁ আমাৰ চাৰ্টিফিকেট দিয়াৰ কেইদিনমান পিছতে মানে ইয়াৰে ছোৱালী লৈ আছিলে ITI ফ্ৰেছাৰ লৈ আছিলে তো তেনেকৈ আমাৰ বায়'ডাটা বিচাৰিলে মই বায়'ডাটাখন দিলোঁ আৰু লগতে তেতিয়াতো মাৰ্কছ চাৰ্টিফিকেট ওলাই গৈছিলে ITI তো তেনেকৈ মানে দিলোঁ তাৰপাছতে আমাৰ ৰিটেন ইণ্টাৰভিউ ল'লে ভাল হ'ল তাৰপাছত ভাইভা ল'লে তাৰপাছত আহি পেলাই কি আমাৰ 2 মাহ ট্ৰেইনিং হ'ল আৰু তাৰপাছত ট্ৰেইনিং চেণ্টাৰত আৰু তাৰপাছত হৈছে আমাৰ OJT এমাহ তো 3 মাহ তো এতিয়া আমাৰ OJT হৈ আছে তো তেনেকৈ মানে আমাৰ মোৰ লাক ভাল মোৰ বুলি নহয় আমাৰ যোনখিনি যিহেতু ফ্ৰেছাৰ লৈ আছে তো আমাৰ মানে যোনখিনি ফ্ৰেছাৰ হয় তো ফ্ৰেছাৰখিনি লাক ভাল যে আমি ITI পাছ কৰি পেলাই কি লগে লগে আমি এইটোত সোমাবলৈ পাৰিছোঁ তো এইটো আমাৰ কাৰণে বহুত ভাল অপৰচুনিটি হয় আৰু বহুত থেংকফুল হয় কাৰণ ITI পাছ কৰি উঠি পেলাই লগে লগে মানে আমি এইটোত এইটো অপৰচুনিটি পালোঁ মানে তো সেইটো কাৰণে বহুত থেংকফুল আৰু মই লগে লগে বায়'ডাটা দিলোঁ তো তেনেকৈ পাই গ'লোঁ এতিয়া ইয়াতে আমি OJT কৰি আছোঁ ইয়াতে এতিয়া আমাৰ কাম চলি আছে পূৰা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এতিয়া কমপ্লিট হ'বহি মানে হোৱা নাই এইটো আমাৰ ইয়াতে ষ্টাৰ্ট হৈছিলে 2023 তো এতিয়া 2026 পৰিছেহি 2026ত এতিয়া মানে আমাৰ হেৰি অপেনিং হ'ব আৰু মানে তো পূৰা কাম চলি আছে আৰু মই কালি আপোনালোকক যেতিয়া মই কালি ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ তো মই যোৱাকালি মানে যাওঁতে মই গোটেইখিনি মই ক্লিপ লৈ লৈছিলোঁ মই ভিডিঅ' কৰি লৈ গৈছিলোঁ তেনেকৈ তো আপোনালোকক মই দেখুৱাইছোঁ যদি চাইছে তেতিয়া গমেই পাইছে আপোনালোকক মই দেখুৱাইছিলোঁ যে গোটেই সেই ৰাস্তাটো বনি আছে মানে তো
এই FMCG মানে এই ইণ্ডাষ্ট্ৰিটো আছে আমাৰ নলবাৰী বাণীকুছিত সেই জেগাডোখৰ একজেক্টলি কি বুলি কয় সেইটো গম নাপাওঁ কিন্তু মানে বাণীকুছি সেইডোখৰ হৈ যাব লাগে মানে তো যোনটো ৰাস্তা আছিলে বহুত ভিতৰত হয় মানে ইণ্ডাষ্ট্ৰিটো সেইটো কাৰণে মানে ৰাস্তাটো বহুত মানে বেয়া আছিলে সৰু আছিলে তেনেকুৱা ভিতৰত বহিছে যিহেতু তো মানে এতিয়া যিহেতু ৰাস্তা ভাল লাগিব সেইটো কাৰণে মানে এইটো পূৰা ৰাস্তা একদম ঠিক হৈ আছে মানে বহুত ডাঙৰকৈ বনাইছে তো এতিয়া যথেষ্টখিনি ভাল হ'ল আমি যেতিয়া ফাৰ্ষ্ট আহি পেলাই গৈছিলোঁ তো মানে বহুতখিনি হোৱা নাছিলে এতিয়া যেতিয়া গৈ আছোঁ মানে বহুতখিনি কমপ্লিট হৈ গ'ল আৰু ৰাস্তাটো বহুত ধুনীয়াকৈ মানে হৈ গ'ল এতিয়া হৈছে আৰু অকণমান বাকী আছে আৰু লগতে ওচৰতে মানে এটা বহুত ডাঙৰকৈ তেল ডিপু মানে হ'ব আৰু তাত মানে তো এইটো বহুত ভাল কথা আৰু লগতে আমাৰ এইটো এটা ভাল যে সেইডোখৰ জেগাডোখৰো বহুত ভিতৰুৱা আছিলে আৰু মানে বহুত ওচৰে পাজৰে মানুহখিনিও বহুত ভাল হৈছে আৰু এতিয়া ৰাস্তাটো ধুনীয়া হৈ গ'ল তো মানে তেনেকুৱা এতিয়া বহুতখিনি সুবিধাও হ'ব আৰু তেনেকৈ তো সেইটো কাৰণে আমাৰ নৰ্থ ইষ্টত যিহেতু এইটো প্লানটো বহালে তো এইটো বহুত ভাল মানে কথা আৰু তেনেকৈ তো এতিয়া আমাৰ ছোৱালী যিহেতু লৈ আছিলে তো আমাৰ 200টা ভেকেঞ্চি ওলাইছিলে পোষ্ট ওলাইছিলে 200টা পোষ্ট ওলাইছিলে তো তাৰ পৰা আমি 60 আছিলোঁ নেকি মানে আমাৰ ইণ্টাৰভিউত বহুত ছোৱালী আছিলে তো তাৰ পৰা মানে চিলেকশ্যন হৈছিলে 60জনী তো সেই 60জনী ছোৱালীক মানে আমাক একেলগে ট্ৰেইনিং দিয়াইছিলে তো তাৰপিছত আমাৰ হৈ গ'ল এতিয়া আমাৰ পাছত আকৌ আমি ফাৰ্ষ্ট বেটছ হয় তো ছেকেণ্ড বেটছৰ ট্ৰেইনিং হৈ আছে এতিয়া আমাক যেতিয়া অপেনিং হ'ব তো তাৰপাছত আমাৰ ডাইৰেক্ট জইনিং হ'ব তাতেই তেনেকৈ তো এয়াই মই এতিয়া মানে কৰি আছোঁ পেপচিকো কোম্পেনীত এজ এ মেচিন অপাৰেটৰ মানে আমি মেচিন অপাৰেটৰ হিচাপে কৰি আছোঁ এতিয়া তো তেনেকৈ আৰু যেতিয়া আমি ফ্ৰেছাৰ হয় গতিকে আমি একদম মানে ষ্টাৰ্টিঙৰ পৰা বহুত শিকিব আছে বহুত শিকিব লাগিব তেনেকৈ কাৰণ আমাৰ যিহেতু এক্সপিৰিয়েঞ্চ নাই আৰু ITI কৰি অহা হিচাপত যোনে ITI কৰিছে বা কৰি আছে গমেই পায় তাত যিহেতু ইমান প্ৰেক্টিকেল ইমান এটা মানে নহয় থিয়ৰী বেছ হয় বেছিকেলি তো মানে আমি যিমানখিনি তাত থিয়ৰী কিতাপত পাইছোঁ বা তেনেকৈ আমি পঢ়িবলৈ পাইছোঁ বা আমি হাতে কামে যোনখিনি প্ৰেক্টিকেল কৰিছোঁ তাতকৈ ইয়াতেতো বহুতেই বেলেগ হয় মানে তো ইয়াতে বহুত শিকিব লগা আছে তো মই যিহেতু ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ আছিলোঁ ইয়াতে আহি পেলাই মই ইলেক্ট্ৰিকেলৰ বহুত বহুত নতুন বস্তু দেখিছোঁ আৰু বহুত শিকিছোঁ মানে বহুত ইকুইপমেণ্টৰ নামেই নাজানো যিবোৰ ইয়াতে আহি পেলাই দেখিছোঁ মানে একো ইকুইপমেণ্টৰ নাম নাজানো মানে যোনখিনি জানো ন সেইটোতো বেলেগেই হয় মানে ইয়াতে আহি পেলাই বহুত বেলেগ ইকুইপমেণ্ট দেখিছোঁ আৰু মেচিনবিলাক পেনেলবিলাক মানে ইমানেই ডাঙৰ ইমানেই মানে তো মই বহুত থেংকফুল হয় কাৰণ মই যোনটো লাইনত পঢ়িছিলোঁ সেইটো লাইনৰ হিচাপতে মানে মই আহি পেলাই ইয়াতে চাবলৈ পাইছোঁ বা শিকিব পাৰিছোঁ আৰু বহুত শিকিবলৈ আছে তো সেয়াই আৰু এতিয়া ছোৱালী আৰু ল'বনে নাই বা লৈছে নেকি মই ইমান গম নাপাওঁ আৰু যিটো আমাৰ ফ্ৰেছাৰ হিচাপে লৈছে তো এক্সপিৰিয়েঞ্চতো লৈছে আমাৰ ছিনিয়ৰো লৈ আছে এক্সপিৰিয়েঞ্চ থকা তো 2 বছৰ to 5 বছৰ এক্সপিৰিয়েঞ্চ থকা তেনেকৈও লৈ আছে তো সেয়াই আৰু সম্ভৱ মানে ইমান এটা নাজানো কিন্তু মানে হয়তো এপ্ৰিল-মে মানত ষ্টাৰ্ট কৰিব আৰু আমাৰ ইণ্ডাষ্ট্ৰিটো তো সেয়াই ভিডিঅ'টো আজিলৈ ইমানেই আছিলে যদি ইয়াতে মোৰ কওঁতে কিবা ভুল হৈছে বা যদি মানে মই ক'বলৈ পৰা নাই তো চৰি মানে মাফ কৰি দিব আৰু যিহেতু মই ইমান ভালকৈ নাজানো ন মানে যিখিনি জানো সেইখিনি কৈছোঁ আৰু তো সেয়াই আজিলৈ আহিছোঁ বাই